নমস্কাৰ মই দুৱাত বেক্সলৈ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। এবছৰত সাধাৰণতে 365 দিন থাকে, কিন্তু লিপ ইয়েৰ বা অধিবৰ্ষ হ'লে 366 দিন থাকে। সাধাৰণতে ফেব্ৰুৱাৰী মাহটো 28 দিন হয়, কিন্তু লিপ ইয়েৰ বা অধিবৰ্ষ হ'লে 29 দিন হয়। লিপ ইয়েৰ বা অধিবৰ্ষত এদিন কিয় বাঢ়ে এই বিষয়ে হয়তো বহুতে নাজানিব পাৰে। আজিৰ এই ভিডিঅ'টোত মই এই বিষয়ে ক'ম। পৃথিৱীয়ে সূৰ্যক এবাৰ পৰিভ্ৰমণ কৰোঁতে সময় লয় 365 দিন, 5 ঘণ্টা 48 মিনিট 4.5.48 ছেকেণ্ড। কিন্তু গণনাৰ সুবিধাৰ্থে 365 দিন ধৰি লোৱা হয়। বাকী থকা 5 ঘণ্টা 48 মিনিট 4.5.48 ছেকেণ্ডৰ সময়খিনি যোগ কৰিলে 4 বছৰৰ মূৰত এদিনৰ সমান হয়গৈ। এই কাৰণতে চতুৰ্থটো বছৰ এদিন বাঢ়ে আৰু ইয়াৰ কাৰণে লিপ ইয়েৰ বা অধিবৰ্ষত এদিন বাঢ়ে। সেয়াই আছিল লিপ ইয়েৰ বা অধিবৰ্ষত ফেব্ৰুৱাৰী মাহটো এদিন বঢ়াৰ কাৰণ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।